মই যিমানখিনি হাঁহ দেখুৱাইছোঁ যে সেই 3জনী অকল ডাঙৰ মাক আছে, বাকীখিনি ইউটিউব মিটখনৰ আগত উমনি দি থোৱা আছিলে। ঠিক ইউটিউব মিটখন পতা আগে কেইদিনমান পিছতে মানে পোৱালিখিনি মানে ওলোৱাৰ পিছত আৰু এতিয়া সেইখিনি মানে খুৱাই মেলি ডাঙৰ হৈ গ'ল। এতিয়া কঁকালত পাখি পূৰা হৈ গ'ল। এইখিনি যোনদিনাখন মই ইউটিউবৰ মোৰ লগৰীয়াখিনি গোটেইখিনি মাতিম, সেইদিনাখন মানে চোতালতে গোটেইখিনি বহি পিনি খাম একলগ হৈ। আৰু এইখিনি গোটেইখিনি মানে সেইদিনাখনে কাটিম। মানে ইউটিউব মিটৰ আগতেই মই কথাষাৰ কোৱা আছিলে তাৰমানে মাৰিম বুলি। গতিকে মই সকলোকে মাতিম, মানে মাতি পিনি এই চোতালখন এতিয়া চফা কৰি আছোঁ। চোতালখন চফা কৰি আছোঁ। আৰু সেইখন চাং দেখিছে নহয় বাঁহৰ, ঠিক সেনেকুৱা ধৰণৰ চাং তাৰমানে এই গোটেই ৰাউণ্ডখন এখন প্ৰথম আজি বনাইছোঁ, আজি ষ্টাৰ্ট দিছোঁ। তাৰপিছত এই ইয়াত এখন বনাম, সেইদিকে এখন বনাম, এনেকৈ অকল ঘৰ মুখত নবনাওঁ মানে দেই, ঘৰ মুখত নবনাওঁ। তাৰপিছত আকৌ এইফালে মানে লাইনকৈ বনাম। কমচে কম মানে মোৰ 66টা ইউটিউবাৰ গোটেইখিনি মোৰ লগৰখিনি আহিব, ইয়াতে বহিব, মই হাঁহখিনি সেইদিনাখনে খুৱাম। তাৰমানে আপোনালোকে যোনদিনাখন মাতিম নিজৰ যিমান ডাঙৰ কাম হ'লেও অলপ পিছুৱাই কিনি মোৰ ইয়ালৈ আহিব, মই আপোনালোকক মাতিম এদিন। হাঁহ ডাঙৰ হ'লেই ৰাইজ খাবলৈ আহিব। এইয়া এইয়া হাঁহ ডাঙৰ হ'লেই। 7টা হাঁহৰ কথা কৈছিলোঁ, এতিয়া বেছিয়ে দিব পাৰিম। বাকীখিনি ক'লে গ'ল বা হাঁহ? বাকীখিনি খেদি দে। 1 2 3 4 5 6 7টা হাঁহ, 2 হাঁহ 14টা 21টা হাঁহ আছে। আহিব দেই তাই সকলোৱে কৈছোঁ। এয়া ডাঙৰ হ'লেই। আৰু কুকুৰাখিনি আছে। কুকুৰা কেনি গ'ল? এইখিনি তাৰমানে এনেকৈ আলহী আহিলে ধৰি লুকুৱাই আহে যে, ইয়াত লুকাই আছে। এইখিনি কুকুৰাখিনি, এইটো কুকুৰা গঁৰালটো দেখিয়ে ডৰাইছে। চাহ ইয়াত সোমাই আছে কেইজনীমান, সেইদিকে আছে হাঁহখিনি। আকৌ সেয়া গোটেইখিনি নগ'ল, মানে ধৰিবলৈ ভয় খালে যে। এই হাঁহবোৰ এনেকৈ চৰি আছে য'ত ত'ত। এইদিকেও আছে হাঁহখিনি। গোটেইখিনি এনেকুৱা বনাই আছোঁ, ছাঁত বহিবলৈ এনেকুৱা বনাই আছোঁ। এদিকেও বনাম, 4খন বনাম। আমাৰ ইউটিউব গোটেই ল'ৰাখিনি আহিব, বহিব, খাব। হাঁহ ডাঙৰ হ'ল। মুঠতে মোক কৰিবলৈ কোৱাটো কৰি যাবি।